Agnibaan চাই আহিছোঁ গাইজ চিনেমাখননো কেনেকুৱা হ'ল মানে মোৰ কেনেকুৱা লাগিল আপোনালোকে চাবলৈ যোৱাটো ৱৰ্থ ইট হ'বনে নাই সকলো কম টু বি কমপ্লিটলি আনবায়াছড ইন্ট্ৰ নমস্কাৰ মই সন্দীপ আৰু আপোনালোকে চাই আছে জীৱনৰ অভিনয় প্ৰেজেন্স হাই বাজেট চিনেমাৰ ল' বাজেট সমালোচনা চ' আজি আমি কথা পাতিম থাম্বনেইল চাইছে অডিয়েন্সে হয় নি চ' অগ্নিবাণ গাইজ অগ্নিবাণ So, without giving any spoiler of the movie, যদি মই অলপমান কওঁ তেন্তে এই চিনেমাখন মেইনলি ইলিগেল বাংলাদেশী ইমিগ্ৰেণ্টছৰ ওপৰত বেছড এখন ইণ্টেন্স এছামিজ একশ্যন ড্ৰামা চিনেমা ডাইৰেক্টেড বাই মৃন্ময় অৰুণ শইকীয়া ৰিটেন বাই অজিত গিৰি মৃন্ময় শইকীয়া এণ্ড সপ্তৰ্ষি গগৈ চিনেমাখনত যতীন দা আৰু কমল লোচনৰ জবৰদস্ত একশ্যন এণ্ড ড্ৰামাৰ লগত हिमांशु प्रसाद दास सिद्धार्थ मुखर्जी और सुदर्शन नाथ दा नेचुरल कॉमेडी फेमस गाना है हम लोग का जतिन बोरा का सिनेमा का गाना करके दिखाओ मीठा मीठा आजी खपुनरे खजानिते सो আমন বিশ্বত শইকীয়া আচাৰ্য বৰপাত্ৰ আৰু জুবিনদাৰ অন্তিমটো গান যতীনদাৰ লিপছত শুনিবলৈ পাব জনমে জনমে তুমি মোর মোর খয়নে খপুনে তুমি বুকুৰ গতিকে আপোনালোকে চিনেমাখন চাবলৈ গ'লে পইচা বৰবাদটো নহ'ব এণ্ড কংকনা চক্ৰৱৰ্তী মে বি ইউ আৰ ৱাচিং মাই ভিডিঅ' কজ ইউ হেভ ফ'ল'ড মি অন ইনষ্টাগ্ৰাম চ' আই ৱান্ট চে ইউ দেট এজ ইয়ৰ ফাৰ্ষ্ট এছামিজ মুভি ইউ হেভ ডান এ গ্ৰেট জব ইউ গেভ দ্য কেৰেক্টাৰ অল দ্য এনাৰ্জি দেট দ্য কেৰেক্টাৰ নিডেড এণ্ড ইয়ৰ এক্সেণ্ট ৱাজ অলছ' কনচিডাৰেবল কজ ইয়ৰ কেৰেক্টাৰ ৱাজ নন এছামিজ বাট ইন এ পাৰ্টিকুলাৰ চিন don't know why you were moving your body too much while dialogue delivery. I think that was little awkward, but overall your performance was great. খালি দুই এজনৰ এক্টিংটো অলপ কেজুৱেল পাইছোঁ বাকী চবৰে এক্টিং ভালেই আছিলে আৰু যতীন দাই বেংগলীও ক'ব পাৰে নেকি বাৰু এটা বড় সমস্যা না না দেখুন ভাই তোমার সমস্যা মানে আমার সমস্যা আমি যে তোমাকে এই ইন্স্যুরেন্স করার কথা বলছি এই জন্যে এতিয়া চিনেমাখনৰ ওপৰত কিছুমান কথা ক'ম চিনেমাখন যদিও ভাল হৈছে কিন্তু ইণ্টাৰভেলৰ পিছত এটা পইণ্টত অলপ দীঘলীয়া যেন ফিল হৈছে অলপ কাটিব পৰা স্ক'প আছিল মোৰ মতে আৰু কিছুমান চিন আৰু ডাইলগ অলপ কেজুৱেল যেন লাগিছে আৰু অলপ ইম্প্ৰুভ কৰিলে আৰু ভাল লাগিলেহেঁতেন কমেডি চিটুৱেশ্যনবোৰ আৰু অলপ ক্ৰিয়েটিভ হ'ব লাগিছিল আই থিংক এক্সাম্পল হিচাপে অসমীয়া চিনেমা এখনেই যদি লওঁ তেনেহ'লে মই ক'ম ৰঘুপতি যিহেতু দুখনেই ছেইম কেটেগৰীৰ চিনেমা কাৰণ এনেকুৱা হ'লে চিনেমাখন এবাৰ চাব পাৰি এনজয় কৰিব পাৰি কিন্তু বাৰে বাৰে চাব পৰা নহয় এবাৰ চাই নেক্সট বাৰ চাবলৈ গ'লে টোপনিহে আহিব বাকী অভাৰঅল চিনেমাখন মই আগতেই কৈছোঁ ভাল হৈছে আৰু চিনেমাখন চাবলৈ গ'লে পইচা বৰবাদটো নহ'ব সেইটোও মই আগতেই কৈছোঁ চিনেমাখন বেয়া নহয় এখন ভাল চিনেমা এতিয়া আহিছোঁ অডিয়েন্স ৰিভিউ ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ ফোনত চাৰ্জ নাছিলে লাজ লাগে বুলি কওঁ না সেইটোও হয় বাৰু বাট মই চবৰে কথাবোৰ শুনিছোঁ মন দি মিক্স ৰিয়েকশ্যন আছিলে বহুতে ভাল পাইছে আৰু কিছুমানৰ মতে বুজিবলৈ হেনো অলপ টান হৈছে বাৰু চবৰে ভাল লাগিব বুলি কোনো কথা নাই বাট বেছিভাগ মানুহৰ ভালেই লাগিছে বাৰু আজিলৈ ইমানেই লগ পাম আকৌ এখন নতুন চিনেমা আহিলে নমস্কাৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এনেকুৱা আৰু ৰিভিউ লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ